পানীত দিম, একমাহমানৰ পাছত পানীত দিম আৰু পাখিটো কমপ্লিট অহাৰ পিছত পানীত দিম। নাই 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 তেনেকুৱা একো কোৱা নাই। মানে কি এইটো ধৰি লোৱা মোৰ আগৰ অভিজ্ঞতা আছিলে সেইকাৰণে। মোৰ ফাৰ্ষ্ট ব্ৰইলাৰ ফাৰ্ম আছিলে, ক্লাছ 7 মানৰ পৰা ষ্টাৰ্ট দিছিলোঁ ব্ৰইলাৰ ফাৰ্ম। মানে যেতিয়া কাটা ব্ৰইলাৰ কেজি 90-95 তেতিয়াৰ পৰাই মোৰ বেৰখন হোৱা হয় গোটা তেতিয়া ৰেট আছিলে 60-55 তেনেকুৱা। আৰু মানে কি এতিয়া ধৰি লোৱা ব্ৰইলাৰটোত বহুত লাগি থাকিবলগীয়া হয়, হাঁহটোত লাগি থাকিব নালাগে। অঁ সেইটোৱে। আৰু মানে কি হয় ধৰি লোৱা ব্ৰইলাৰটো আৰু কণী চণী একো নাপাৰে ন, কিন্তু হাঁহটোৰ পৰা সেইটো এক্সট্ৰা বেনিফিট এটা হয় কণীটো। যিহেতু নিজৰে হ'ব। এতিয়া মানে কি আমি এতিয়া যোনটো আনিছোঁ সেই বস্তুটো তোমাৰ কণীৰ কাৰণে।